কিয় অ নামাচোন কিয় মোৰ এটা লগৰ কেইজনমানৰ কাম আছে তুমি যাই থাকা তোমাৰ খালি মোৰ লগত ঘূৰিলে সদায় কাম কামেই থাকে যাওঁ মই থাকা ৰাতিপুৱা হলে কুম্ভপূৰ্ণ বেলি আহি মূৰৰ পৰা পালেহি এতিয়ালৈ উঠিবৰ হোৱা নাই ঘৰত খৰি খেৰ এডালো নাই যাওক পাহাৰৰ পৰা লৈ আহক গৈ নহলে ভাত খাম ভালকে আজি ৰবাহে কিয় মান টেটু ফালি থাকা যাম নহয় পানী একতি দিয়াচোন ৰাতিপুৱাই খাতি নাই ইমান টেটু ফালি থাকা কৃষ্ণ ডেড বডি কৃষ্ণ কৃষ্ণ কোনে মাৰিলে মোৰ ভয় লাগিছে অলপমান গ'লে পাব চাব নাযাওঁ ভয় লাগিছে ছাৰ ইয়াতে একো নাপালোঁ বুজিছোঁ মা মাৰ্ডাৰৰ বহুত চালাক আছে হয় ৰাজমস্তি গাড়ীখন লোৱা ছাৰ এইটো ফৰেঞ্চিক ৰিপৰ্ট মতে ছাৰ ছোৱালীজনীক চুৰি আঘাত কৰিছে আৰু 2 মান্থ প্ৰেগনেণ্ট হয় 2 মান্থ প্ৰেগনেণ্ট হয় ছাৰ তুমি ইয়াক খেদাই দিয়াচোন হয় ছাৰ ছাৰ মোক মাতিছিলে তোমাৰতো কোৱাচোন কি হ'ল হয় ছাৰ ছোৱালীজনী এতিয়ালৈকে আইডেণ্টিটি প্ৰুফ পোৱা হোৱা নাই একো পোৱা নাই ন নাই ছাৰ ৰবা দেই হেল্ল' কি ক'ত কিয় পাইছে ইয়া নাই ছাৰ এতিয়ালৈকে একো সুৰা পোৱা হোৱা নাই কিন্তু ছাৰ হত্যাকাৰী বহুত চালাক হয়
হত্যাকাৰীজন আৰু এইজন হত্যাকাৰী হয়তো একে হয় কাৰণ আগৰ মৃতদেহৰ লগত এতিয়াৰ মৃতদেহৰ আঘাতৰ চিনটো প্ৰায় একে হয় ছাৰ একজেক্টলি দেখিছে মাটিখানা আছে মানে হত্যাকাৰীয়ে পুতিব খুজিছিল ডেড বডিটোক কিন্তু কোনোবা আহি গ'ল আৰু হয় খুলিব ছাৰ নোৱাৰিলে আপুনি ঠিকে কৈছে হত্যাকাৰীয়ে হয়তো কাৰোবাক দেখিলে আৰু পলালে শৰ্মা এই ডেড বডিটো ফৰেনচিকত লৈ যোৱা হ'ব ছাৰ কি মিষ্টেক হৈছে ৰুমি ডেকা এজনীৰ নাম কি আছে অ' মামাচোন হেং প্ৰব্লেম দিছে মোৰ কম্পিউটাৰ হ'ব এনেকৈ ছাৰ কোৱা আছামিছে ছাৰ সেইদিনা পাইছিলোঁ যে গলিটো ছাৰ তাইৰ ঘৰত গ'লোঁ আচ্ছা ছাৰ ছোৱালীজনীৰ নাম ৰুমি হয় খবৰটো পাই অলপ পৰিয়ালটো নাৰ্ভাছ হ'ল ৰুমি হয় ৰুমি কি লিখে ৰুমি ডেকা কোৱাচোন খবৰটো ফেমিলিটো নাৰ্ভাছ হ'ল অলপ এনেকুৱা ভাল পোৱা চাল পোৱা ছোৱালীটো নাছিল কিন্তু বডিটো দি দিছে ন আচ্ছা বডিটো জ্বলাইহে খুনিবৰ চালা এদিনতে দুটা মাৰ্ডাৰ কেছটো বৰ ক্ৰিটিকেল হ'ব মিষ্টাৰ বেডিক ফোনটো কৰাই ভাল হ'ব মিষ্টাৰ বিডি কি খবৰ বনি নামত গুড মৰ্ণিং নহয় বেয়া নাপাব সেইদিনাখন মানে মই নিচাহত অলপ আবুল তাবুল কৰি পালোঁ আপোনাক ধৰি নাথাকিব এইবোৰ বুজিছে কেছ মানে ক্ৰিটিকেল কেছ বৰ ক্ৰিটিকেল কেছ দুটা বডি পাইছোঁ এতিয়া নাই অঁ নাই এটাও মানে খুৰা নাপালোৱে আছে আপুনি আহি যাব আচ্ছা উপায় নাই আৰু এইটো চাইছে এইটো চিনৰ মতে নিশ্চয় ইয়াত কোনোবাই উজতি খাই পৰিছে আৰু ডেড বডিটো ঠিক এইখিনিতে আছিল নে এইখিনিত আছিল হয় দেখিছে ডেড বডিটো ইয়াৰ পৰা কোনোবাই চুচুৰাই আনিছে এই চিন দেখা পাইছে ডেড বডিটো ইয়াতে কোনোবাই চুচুৰাই আনিছে ইয়ালৈকে চুচুৰাই আনি ইয়াত পেলাইছে সিহঁতে ইয়াত ক্ৰিটিকেলকৈ কৰিছে মাৰ্ডাৰটো আৰু সিহঁতে বহুত প্লেন কৰি কৰিছে এই মাৰ্ডাৰটো মিষ্টাৰ বেডি কওক আপুনি গম পাইছেনে ইয়াত যিটো ডেড বডি পাইছোঁ আমি এই ডেড বডিৰ চুৰি আঘাতটো আমি যোনটো ছেকেণ্ড ডেড বডি পাইছোঁ এইটো প্লেচটো মানে চাউথত আছে চাউথত মানে অলপ 20 কিলোমিটাৰ দূৰ হ'ব ইয়াৰ পৰা চাউথৰ হ'লে ছেম হয় মানে সেইটো আঘাতটো তাৰ পৰা গম পোৱা গ'ল যে মানে শুনি একেই হয় গোটেইখিনি কথা ভাবি চিন্তি চালোঁ তাৰপিছত গম পালোঁ যে নিশ্চয় যিজনে মাৰ্ডাৰ কৰিছে ন বহুত চালাক হয় মাৰ্ডাৰ কৰাজন আৰু বহুত প্লেন কৰি মাৰ্ডাৰ কৰিছে বুজিছা ঠিক আছে এইটো প্লেচটোত বাৰু একো নাপালোঁ নেক্সট প্লেচটোত যাওঁ বলক আচ্ছা বলক দাদা এইটো ছোৱালী দেখিছিলে নেকি নাই দেখা নাই এইটো হ'ল আপোনাৰ হেৰি ছেকেণ্ড প্লেচ নিজৰ ছেকেণ্ড বডিটো পাইছিলোঁ এইখিনি মনত মানে বডিটো আছিল আগত আছিল ন ঠিক আছে
সফলতাৰ লগে মিষ্টাৰ বিডি দেখিছা মাটি যে খান্দা আছে এইখিনি নিশ্চয় মানে ডেডবডিটো পুতিবৰ কাৰণে খান্দিছে আচ্ছা তুমি ঠিকে দেখিছা কিন্তু পুতিব নোৱাৰিলে কোনোবা আহি গ'ল ঠিক আছে তোমালোকে এইফালে বিচাৰিছিলানে বিচাৰিছো কিন্তু নাপালো কুকুৰা ঠিক আছে তুমি ইয়াত বিচাৰচোন অলপমান কিবা পোৱা নেকি আৰু ভালদৰে যদি তুমি ইমান চালাক যে কোদালখনো এৰি থ'ল গমপাইছা আচ্ছা আচ্ছা তুমি বিচাৰাচোন মই তুমি কিবা বিচাৰা বাৰু মই এইফালে বিচাৰি আছোঁ অলপ হেল্ল' ছাৰ ছাৰ জাগিৰোড থানাত ৰাজকিং নামৰ ল'ৰা এজনে ছাৰ বেবী ৰাং নামৰ ছোৱালী এজনীৰ নিৰুদ্দেশ কেছ ফাইল কৰিছে কি ক'লা ৰাজকিং হয় ছাৰ ছাৰ আমি যে দুটা ডেড বডি পাইছিলোঁ তাৰে ছাৰ যিকোনো এটা ডেড বডি ছাৰ বেবী ৰাঙৰ হ'ব পাৰে এই নহয় শৰ্মা আমি মানে যিজনী পাইছিলোঁ ছেকেণ্ডজনী সেইজনীতো অলৰেডি মানে চিনাক্ত কৰিলোঁ আমি ঘৰৰ মানুহকো চমজাই দিলোঁ এতিয়া যিজনী আছে আমাৰ ফাৰ্ষ্টজনী সেইজনীটোৰ ডিটেইলছ পোৱা নাই এতিয়ালৈ ন হয়তো হ'ব পাৰে সেইজনীৰ নাম বেবী ৰাং হয় ছাৰ আমিও তাকে ভাবিছোঁ এইটো ডেলিভাৰীটো তাইৰে হ'ব চাগে হয় পিছে ছাৰ আপুনি এতিয়া ক'ত আছে শৰ্মা মই এতিয়া হেৰিত আছোঁ এই ছেকেণ্ড মাৰ্ডাৰ প্লেচত আছোঁ যিজনী আমি ছেকেণ্ড পাইছিলোঁ ডেড বডিটো ছেকেণ্ড ডেড বডি পাইছিলোঁ সেই প্লেচটোত আছোঁ ছাৰ এতিয়া আমি ৰাজকিঙক বিচাৰি আহিছোঁ ছাৰ আচ্ছা গুড জব লাগি থাকা আচ্ছা খবৰ দিবা বুজিছা বিধি মিষ্টাৰ শৰ্মাই ফোন কৰিছিল কি ক'লে তেওঁ ক'লে যে ৰাজকিং নামৰ ল'ৰা এজনে বেবী ৰাং নামৰ ছোৱালীজনীৰ মানে সন্ধান বিচাৰি কেছ ফাইল কৰিছে বুজিছা কেদি শুনি যিমানে চালাক নহওক কিয় কিবা নহয় কিবা এটা ক্লু এৰি থৈ যায় এইখন দেখিছা ভোটৰ আইডি মিষ্টাৰ বেডি তাৰমানে আপুনি ক'ব খুজিছে যে মিষ্টাৰ ৰাজকিঙে হত্যা কৰিছে নেকি বাৰু হ'বও পাৰে সঁচা কথা কবি নক সঁচা ক ছাৰ ইয়াক মই চিনিয়ে নাপাওঁ ছাৰ তই যদি ইয়াক হত্যা কৰা নাই তেনেহ'লে তোৰ ভোটাৰ কাৰ্ড তাতে আহিল কেনেকৈ ছাৰ আমি যে ফাৰ্ষ্ট ডেড বডিটো পাইছিলোঁ তাইৰ নাম বেবী ৰাং আছিলে ছাৰ কি বেবী ডেড বডি ছাৰ মই তেওঁক কিয় হত্যা কৰিম ছাৰ বেবীক হত্যা কৰি আৰু তই নিৰুদ্দেশ হোৱা বুলি পুলিচত কেছ ফাইল কৰি ফুৰিছ নাটক চব হা দিম নেকি লগাই আৰু ছাৰ মোৰ শপত খাই কৈছোঁ ছাৰ মই কাকো হত্যা কৰা নাই ছাৰ লগাম নে আকৌ মিষ্টাৰ ৰাজকিং বেবীৰ লগত তোমাৰ সম্পৰ্ক কি ছাৰ মই তাক বহুত ভাল পাইছিলোঁ ছাৰ আৰু কেইদিনমানৰ পিছত ছাৰ আমাৰ বিয়া হোৱাৰ কথা আছিল ছাৰ আচ্ছা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কা চব কৰে ঠিক আছে বাৰু তাৰ পৰিয়ালৰ বিষয়ে কোৱা তুমি তাৰ পৰিয়ালত কোন কোন আছে ছাৰ তাৰ পৰিয়াল বুলিবলৈ কোনো নাছিল ছাৰ সৰুতে মাক বাপেক ঢুকাইছিল ছাৰ খাট মাউৰি তেতিয়াহ'লে তাই ক'ত আছিল ছাৰ তাইক মই এটা জাগিৰোডত ভাড়া ৰুম লৈ দিছিলোঁ ছাৰ মানে তাইক তই লাষ্টবাৰ কেতিয়া লগ পাইছিলি ক ছাৰ সেইদিনা আমি দুয়োটাই ফুৰিবলৈ গৈছিলোঁ কিয় ৰখালে ইয়াতে নামাচোন কিয় মোৰ ইয়াতে লগৰ কেইজনমানৰ কাম আছে তুমি যাই থাকা তোমাৰ খালি মোৰ লগত ঘূৰিলে সদায় কাম কামেই থাকে যাওঁ মই থাকা তাৰপিছত মই একো নাজানো ছাৰ ফটো উঠিছিলি ন টিকটক কৰিছিলা ন পিছে কেৰিদাই পালেহে কথাটো অলপ বেয়া হ'ব যদি ফটোৱে উঠিছিলা তেন্তে ফটোবোৰ দেখুৱাচোন চাওঁ ছাৰ সেইদিনা তাইৰ মোবাইলতহে ছাৰ ফটো উঠিছিলোঁ মোৰ মোবাইলটো নিয়া নাছিলোঁ ছাৰ মিষ্টাৰ কেডি লাষ্টটোৰ ওচৰত মোবাইল পাইছিলা নেকি মিষ্টাৰ বিডি নাই পোৱা নাই আচ্ছা তাইৰ মোবাইলত কল লগোৱাচোন তুমি চাওঁ ছাৰ ফোন লগাই ভাগৰি পৰিছোঁ ছাৰ মই কিন্তু ছাৰ এবাৰো ফোনে লগা নাই ছাৰ চুপ আমাৰ আগত লগোৱা কেডি লোৱা
টেকিং কৰা নাম্বাৰটো মিষ্টাৰ ৰাজবংশী য়েছ ছাৰ ট্ৰেক কৰা নাম্বাৰটো অ'কে ছাৰ ইনটেক্স 300 অ'কে ছাৰ ইয়াৰ ৰ'দ বেছি ছাৰ ব্ৰাইটনেছ কম ছাৰ অলপ অন্ধাৰ চাইডে যাওঁ নেকি ছাৰ ট্ৰেকটো কেনেকৈ কৰে যোৱাকালি ইউটিউবত চালোঁ আজি পাহৰিলোঁ চুইচ অফ কৰি দিয়ে ভাল হ'ব নেকি ছাৰক ঠিক আছে কৈ চাব ছাৰ মোবাইলটো চুইচ অফ ট্ৰেক নহয় ছাৰ ছাৰ মই পাৰিম ছাৰ তই ট্ৰেকো কৰিব পাৰ ছাৰ হত্যাকাৰীয়ে ছাৰ ধমকীয়া ভাওনা কৰি আছে আমাৰ লগত ছাৰ লগাই দিওঁ নেকি ৰাজবংশী তুমি তাক টেক কৰিব দিয়া তুমি উস্তাদি মাৰি নাথাকিবা টেক কৰিব বিচাৰিছে টেক কৰিব দিয়া চাওঁ দে সি মোৰ আগত উস্তাদি মাৰিব আহে ছাৰ লোকেশ্যন পাই গ'লো ছাৰ বুজিছা মিষ্টাৰ বিডি ৰাজসিঙে যদি হত্যাই কৰা নাই আৰু তেনেহ'লে হত্যাকাৰী কোন সেইটোৱেতো মিষ্টাৰ কেডি আগতে টেকিং লোকেশ্যনটোত যাই লওঁ বোলা তাৰপিছত হত্যাকাৰী তাৰ মোবাইল লোকেশ্যনটো এইখিনিতে আছে হয় নেকি এইটো ছাৰ ৰাজবংশী ছাৰ ইয়াতে দেখোন কাকো দেখাই পোৱা নাই মই শৰ্মা হয় ছাৰ এই ঠাইখিনিত ক'ৰবাত ফোনটো কৰিও থাকিব পাৰে কি ঠিক নহয় ছাৰ মোবাইলটো পৰি থকা নাই ছাৰ মানে মোবাইলটো কোনোবাই ইউজ কৰি আছে বৰ্তমান গেম খেলি আছে ছাৰ ৰাজবংশী কি ছাৰ এই যে ল'ৰাটো দেখিছা মানে সন্দেহ আৰু কোনো নাই ন তেওঁ দেখাত লাগিছে মোবাইলত গেম নাই বা ভিডিঅ' চাই আছে হয় ছাৰ মোৰ সন্দেহ সেইটোৱে হ'ব পাৰে মজা মোবাইল পালোঁ মোৰ ডাটা নেটপেক চব আছে ছাৰ এটা আইডিয়া এটা আছে ছাৰ অলপ সাধাৰণ ছাৰ এটা কাম কৰিব পাৰি ছাৰ ছাৰ যোনটো মোবাইল ট্ৰেক কৰিছোঁ ছাৰ মোবাইলটো ৰিংটন প্লে কৰি দিব পাৰিছা যদি মোবাইলটো চাইলেণ্ট থাকে তেতিয়াও বুজি উঠিব ছাৰ তেনেহ'লে সেইটোৱে কৰা যাক অ' ন' কি হ'ল ৰাজবংশী ছাৰ মোবাইলৰ নেটটো অফ কৰিলে অন কৰি লোৱা না ছাৰ মোৰ তাত নহয় ছাৰ যাক ট্ৰেক কৰি আছিলোঁ ছাৰ সেই মোবাইলটো নেট অফ কৰিছোঁ অন কৰিব লাগিব কেনেকৈ নহয় শৰ্মা হয় ছাৰ মোবাইলৰ নেটটো কেনেবাকৈ অন কৰিব পাৰিলে ৰ'বা কেডি নেটটো অন কৰাব লাগিব বুজিছা অন কৰাব লাগিব ভাইটি ইয়াতে ক'ৰবাত ৰিচাৰ্জৰ দোকান পাম নেকি ইয়াতে নাপাওঁ নহয় ইয়াতে ভাইটি তুমি এটা হেল্প কৰি দিবা নেকি কি তোমাৰ পৰা অলপ হটস্পট দিবা নেকি মোক মোৰ জৰুৰী কাম আছিল নেটপেক নাই নেটপেক নাই তুমি নহ'লে কেনেকৈ ইউটিউবত ভিডিঅ' চাই আছা এইটো মোক ছেভ কৰা আছে হয় নেকি 500 টকা দিম যদি হেল্প কৰি দিয়া 500 টকা ৰ'ব দিম নহয় নেটপেক কি বস্তু দিনে ৰাতি আহি যায় দাদা হটস্পট লওক ৰ'বা দাঁত মাৰিছে মোৰ ৰাজবংশী তুমি কামটো কৰিব পাৰা অ'কে ছাৰ কি নকৰা নেকি কামটো কিয় কামটো কৰিব দিছিলোঁ মই বেলেগ মানুহ সোমাই দিম নহ'লে দৰমহা পাতিও ঠিকে আছিল কি তুমি নকৰা নেকি নকৰা যদি হ'ব মই বেলেগ ল'ৰা এজন সোমাই দিম ছাৰ 1 মিনিট নেট প্ৰব্লেম দিছে ছাৰ হ'ল মা কচম মোবাইলত কেনেকৈ ৰিংটং বাজিলে ঐ
দাদা আপুনি এইবোৰ কি ওলাইছে এইটো ফোনটো কাৰ হয় মোৰে তোৰ এইটো ফোন তোৰ হয় হয় সঁচা কথা কওঁ নহ'লে টিকাৰ দবাই দিম কাৰ হয় ফোনটো এইটো মই চুৰ কৰিছিলোঁ ক'ৰ পৰা চুৰ কৰি লৈছ ৰাজদ্বীপৰ পৰা চেৱাৰ পৰা বল লৈ বল নহ'লে গুলি মাৰি দিম ছাৰ মই ৰাজবাচীলৈ গৈছিলোঁ অ'কে ছাৰ বাৰী কোনফালে আছে চিধাই চিধাই ৰ ছাৰ ইয়াতে এটা কাম কৰা কি কৈছা তুমি দৰ্জাখন নক কৰাচোন আছে এইটোৱে হয় নাই মানুহজন হয় এইটোৱে হয় ন ছাৰ এইজনে হয় কোন বে মোবাইল কলি ক মোবাইল কলি ক ছাৰ মোবাইলটো মই চুৰ বজাৰ পৰা চুৰ কৰি আনিছিলোঁ হে চুৰ বজাৰ পৰা আকৌ চুৰ কেঁচা আদমি হে ইয়াক এৰি দিয়া হত্যাকাৰী অন কোনোবা বুজিছা ইয়াক লাষ্টবাৰৰ কাৰণে ইয়াৰ ঘৰো তালাচী কৰিলো ৰাজবংশী বলা ঘৰো তালাচী কৰিব লাগে ৰাজবংশী তুমি যা ওকে ছাৰ বুজিছা ঘৰটো গোটেই তালাচী কৰি চালো তেনেকুৱা বস্তু একোৱে নাপালো দেখোন খালি ছাৰ ষ্ট্ৰবেৰী ফ্লেভাৰ আৰু বানানা ফ্লেভাৰ এটা পাইছোঁ কি কেক তাকো খাই পেলালোঁ কিন্তু আচ্ছা কেডি ফোনটোতো আমাৰ হাততে আছে ন ৰাজবংশী তুমি ফোনটো ৰিকভাৰী এটা মাৰা হাউ ছাৰ ৰিকভাৰী কি বস্তু ৰাজবংশী তুমি কি ৰিকভাৰী নাজানা ৰিকভাৰী কৰিলে তাত ডিলেট হোৱা ফটো তাৰপিছত যিমান ডাটা আছে চব পাই যাম আমি আচ্ছা তোমাক বাৰু এই মিছাতে ইমান কষ্ট দিলোঁ আমি কেডি বলা 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 বছ আপুনি ইমান কিয় টেনশ্যন লৈছে মোবাইলৰ মাল মেটেৰিয়েল চব একোৱেই নাই মেমৰিখনটো খায়ে দিলোঁ হজমেই হৈ গ'ল কিয় ইমান টেনশ্যন লৈছে ৰাজবংশী তুমি কি ৰিকভাৰী নাজানা ৰিকভাৰী কৰিলে তাত ডিলেট হোৱা ফটো তাৰপিছত যিমান ডাটা আছে চব পাই যাব নিকম্মা তই মোবাইলৰ চোবাইলৰ বিষয়ে একোৱে নাজান কিবা বোলে ৰিকভাৰী নে চিকভাৰী ওলাইছে তাতে ডিলেট কৰা ফটো ভিডিঅ' চব দেখা বছ আপুনি এনে মিছাতে টেনশ্যন লৈ আছে ৰিকভাৰী কৰিলে কি পাব মেমৰিখনতো আমি খাই হজমে কৰি পেলালো না হেই মূৰ্খ মোবাইলত কি ফোন মেমৰি একো নাথাকে নেকি মাই গড সেইটো কথাটো মই ভবাই নাছিলো মোবাইলত যে ফোন মেমৰি থাকে কি হ'ব এতিয়া কি কৰিবি ক আমি চোন ফাঁচিয়ে যাম বে বছ এটাই উপায় আছে আমি এতিয়া পলাব লাগিব আৰে ক'ত পলাবি বে মই আছো না বছ আপুনি চিন্তাই নকৰিব মোৰ এটা মাৰাত্মক উপায় আছে আমি মাটি তলত কেইটাখানি ঘৰ বনাই আণ্ডাৰগ্ৰাউণ্ড হৈ থাকো নেকি
হত্যাকাৰী কেনেকৈ মাৰিলি ক মাৰ্ডাৰটো কেনেকৈ কৰিছিলি ক জল্দি ওই কি মাল বে এই বস মাল কি মাল বে লাভ ইউ অসভ্য কৰবাই কিহৰে পেলাই দিলে বে আবে সর খালাবে হেই বলা বলা হক মার খাবি নেক্সট টাইম আহিলি মানে মার খালাবে ফুট চল ফুট মার খাবি দন্তে এই পিছা কালি ছোৱালী চোৱা কোৱাটো অ ইয়া নেকি যা যা হক যা ৰক যা কি হ'ল বস বস ডাঙৰ কথা এটা হ'ল নহয় কালি যে আমি ছোৱালী চৰ খাইছিলো কথাটো গাঁৱত বম ফাটা দি ফাটি গ'ল কি ইমান ডাঙৰ কথা মই গমেই নাপাওঁ ৰবা মই পিছতকে খেলি আছো চালা ইমান দূৰ গ'লো ক'তো নাপালো বে ইয়াক পালে মই গোটেই ইজ্জত মোৰ লুটি দিছোঁ যোনদিনা পাওঁ মই মুচৰি দিম বস বস মালটোৰ এই মাত্ৰ দেখি আহিছো পিছলা কলৈ পাৰে গৈ আছে পিছলা কিলত চলা এইজনীয়ে না এইজনী হয় বস এইজনীৰ কাৰণে আমি গোটেই গাঁৱত বদনামী হৈছো কি কৰা যায় ইয়াক উঠাই লৈ যাও নেকি বস ইয়াক অসভ্য হয় ইয়াতো অসভ্যালি কৰিব লাগিছে চাও চাইড দে रुको कहाँ अरे धान खा के मुर्गी कहाँ भागेगा आपको माइले बे बॉस बॉस সেটা পেকে উঠলিছুন বস
চুপ ডেড বডিটো কোনা লগাই দিয়া গগন জলদি খান কাটাটো মানুহ চানুহ ক'ৰবাত আহিব পাৰে জলদি কৰা বছ মাটিখিনি বহুত টান আপুনি এবাৰ চাব ৰ মই গৈ আছো বিৰা কিয় বছ বছ ফটো কোনোবা ফটো উঠাই আছে ক'ত ক'ত গলে বছ ফটো বল 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 যা বছ বছ ডেড বডিটো হৈ যা 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 প্ৰথমত পাতটো ঢাকি থৈ এটাও খুৰাক নেৰিবি হৈ জলদি জলদি প্ৰথমত যাব লাগে সেইফালে গৈছে বছ প্ৰথমত কিয় ৰখালে ইয়াতে নামাচোন কিয় মোৰ ইয়াতে লগৰ কেইজনমানৰ কাম আছে তুমি যাই থাকা তোমাৰ খালি মোৰ লগত ঘূৰিলে সদায় কাম কাম কামেই থাকে যাওঁ মই থাকা বছ বছ দুটা ৰাস্তা দেখোন কোনফালে গৈ এইটো চোন গৈ আছে বছ কোনটো ল কোনটা মই মুখখন কিয় দিম আকৌ কোন তোমালোক কিয় ভদ্ৰামি কৰিছা এইবোৰ তোমালোক কি ডকাইত নেকি যাব দিয়া চাওঁ মোক যাব দিয়া ডকাইত আমি মালে হয় বছৰ নিচিনা যদি মুজ থাকিলে হয় এই ডিমৰীয়া হিলাই দিলো হয় ছোৱালী ক'ত যোৱা মোবাইলটো দিয়া আকৌ মাৰিলে বে বছ
গগন ইয়াক কি কৰা যায় এতিয়া বছ এটাই উপায় আছে কি ডেড বডিটো জংঘলত পেলাই দিব লাগিব এটাও খুৰাক এৰিব নালাগিব গুড আইডিয়া বছ মোবাইলটো বছ মোবাইলটোৱে মেন ইয়াক ৰাখিব লাগিব বহুত কামত দিব গাড়ীখন তুমি এখন কি কৰা যায় এতিয়া দুটাকেতো মাৰ্ডাৰ কৰিলোৱে আমি মই থাকোঁতে কি চিন্তা কৰে বছ মই আছো না মোবাইলটো আনিছেনে আনিছো বছ দে ফটোবোৰ চাওঁ ফটো চাই থাকিব দৰকাৰ নাই না বছ মেমৰিখন ওলাই দিলে খাই দিলে হ'ল খাই দিলে তো মেমৰিখন বছ এইবিলাক লাইট কেছ কালিলৈকে হজমে হৈ যাব বছ মই যাব লাগে সোনকালে গাড়ীখন ঠিকনা লগাব লাগে আগতে নাযাবি বাটত ক'ৰবাত পুলিচে পাবও পাৰে বছ বছ মালটো আনিছো বছ বছ নাই নেকি কি মজা মোবাইল মই এনেকুৱা মোবাইল দেখা নাই বছ নাই মদৰ পুলিচ লৈ যাওঁ তহঁতে এজনী নহয় দুজনীকৈ মাৰ্ডাৰ কৰিছ নিশ্চয় হৈ যাব ফাঁচি হ'ব মাথাটো তাৰ হেৰি লাগি গ'ল চট চাবলৈ এইবিলাক হাহাকাৰ আমাৰ এইবিলাক চট চোৱাৰ কাৰণে ব্যস্ত দে ডকাইত নেকি তোমালোক চাওঁ মোক যাব দিয়া ডকাইত মালে হয় এই মুছ থাকা হলে ডিমুৰীয়া হিলাই দিলো হয় টেপ মাৰি দিম দে মুখত ডিমুৰীয়া কমালো তোমালোক কি ডকাইত নেকি যাব দিয়া চাওঁ মোক যাব দিয়া ডকাইত আমি মালে হয় বছৰ নিচিনা যদি মুছ থাকিলে হয় এই ডিমুৰীয়া হিলাই দিলো হয় अरे धान खा के मुर्गी कहाँ भागेगा